কোলা বতৰ বৰষুণ দিব এতিয়া কিমান কোলা বতৰ কোলা কোলা বৰষুণ আহিব বুলি লৰালৰিকৈ লাগি গৈছোঁ আৰু মাটি ভৰাবলৈ নতুন টাব তাতে ৰৈ থাকিব পৰা নাই সোনকালে মাটি ভৰাই গছপুলিকেইটা ৰুই দিওঁ আৰু আহিলেই বৰষুণ সেইফালে বৰষুণ দিয়া দেখি একেবাৰে বাৰান্দালৈকে উঠাই লৈ আহিলোঁ আৰু মাটিখিনি এতিয়া বাৰান্দাতে লাগি গ'লোঁ এতিয়া বুদ্ধি ঘটাই নাৰ্চাৰী পাওঁ না 150 টকীয়া পুলিটোকে দুভাগ কৰি ৰোৱাত লাগি গ'লোঁ চাওঁচোন কিমান দূৰ সফল হওঁ পইচা বচাইছোঁ পইচা টানি আজুৰি যেনে তেনে চেষ্টা কৰি আছোঁ মুঠতে দুভাগ কৰিহে এইবাৰ অৱশেষত সফল হ'লগৈ দেই দুটা টাবত বেলেগ বেলেগকৈ ৰুবলৈ লাগি আছোঁ এতিয়া মোৰ বৃক্ষৰোপণ কাৰ্যসূচী আজিলৈ হৈ গ'ল ইমান বৰষুণৰ গেলাৰ পিছত তৎক্ষণাতো লাগি আছোঁ মোৰ নতুন টাবৰ সেয়েহে আজি গছপুলি গছপুলিখিনি মাত্ৰ এতিয়া গোটেই বাৰান্দাত হৈ গ'ল ল'ৰাই চাফা কৰি আছে ল'ৰাটোৱে পানী ঢালি দি চাফা কৰি আছে মই লাগি গ'লোঁ এতিয়া আজি অহা পাৰ্চেল টাইপতডাল আনবক্সিং কৰোঁ এইডাল টাইপতডাল মই ৰিভিউ দিছোঁ মোৰ ব্লগত আগৰ ল'ৰাকেইটা আমাৰ লাগি গ'ল এক্সাৰচাইজত বাহিৰত বৰষুণ কি কৰিব উপায় নাই ভিতৰতে যেনে তেনে কম্পিউটাৰটোৰ লগত লাগি আছে আৰু এতিয়া বৰষুণৰ বতৰত মই ভুজিয়া উলিয়াই লৈছোঁ এতিয়া মোৰ চাহটোতো এৰিবই নোৱাৰোঁ আৰু চাহ প্ৰিয় বস্তু তাতে ঠাণ্ডাৰ দিন চাহ কাপৰ লগত ভুজিয়া উলিয়াই লৈছোঁ খাওঁ আৰু এতিয়া টাবকেইটাৰ সৈতে মোৰ গছপুলিকেইটা একদম ভিতৰখন শুৱনি কৰি তুলিছে হয় নাই বাৰু এয়া মই লাগি গ'লোঁ ব্লগিং কৰাত আজিৰ ভিডিঅ'লৈ ইমানেই আহিছোঁ বাই বাই